নমস্কাৰ বন্ধুসকল, আজি হৈছে 1 জানুৱাৰী 2026 চনৰ আৰু আপোনালোক সকলোকে মোৰ হিয়া ভৰা আন্তৰিক মৰম যাচিলোঁ আৰু আপোনালোকৰ যাতে এই বছৰটো আজিৰে পৰা ভালে কুশলে যায় আৰু আপোনালোকে মনত যি ইচ্ছা ভাবি আছে সকলোবোৰ সফল হয় তাৰে মনৰ ওচৰত প্ৰাৰ্থনা। তো আজি 1 জানুৱাৰী হিচাপে মানে গৈ আছোঁ আমাৰ বৰাগত যে বনাইছে শ্বহীদ প্ৰণামত তাত গৈ আছোঁ চাবৰ কাৰণে আৰু বহুত ভিডিঅ' দেখিলোঁ, মানে চাই কিনে ভাল লাগে আৰু সেইকাৰণে আজি নিজ চকুৰে চাই অলপমান ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা লাগে চাম আৰু আপোনালোকক দেখুৱাম। তো চাই থাকিব ভিডিঅ'টো আপোনালোকে। আজিকালি মানুহবিলাকে কুকুৰকে বেছি গুৰুত্ব দিয়ে। চাওক কি ধুনীয়াকৈ লগত কলা তুলি লৈ গৈছে। আমাৰ জুবিন দাই এটা গানত কৈছিলে নহয়, মানুহতকৈ কুকুৰে পায় মৰম আৰু মাত। এইটো প্ৰমাণ 1 জানুৱাৰী না, সেইকাৰণে মানে মানুহবিলাকে বহুত ঘূৰি ফুৰি আছে, বাইক লৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড পূৰা আহিছে ঘূৰিবৰ কাৰণে। মানুহতকৈ কুকুৰে পায় মৰম আৰু মান। অকল আহি মোটামুটি বাকী আছে আৰু দূৰৰ পৰা দেখিছিলোঁ, মানে 2 ঘণ্টামান ধৰি ডাঙৰতে ফাঁচি আছোঁ। বন্ধুসকল 2 ঘণ্টা জামত ফাঁচি ফাইনেলি আহি পালোঁ, মানে শ্বহীদ স্মাৰক পথ এইটো। আৰু এতিয়া গৈ আছোঁ, মানে আজি হৈছে 1 তাৰিখ জানুৱাৰী আৰু জানুৱাৰীৰ 1 তাৰিখ জৰিয়তে মানুহবিলাক চব একদম আহিছে চাবৰ কাৰণে। আহিছে মানুহবিলাক আপোনাৰ অসহ্য হৈ আছে, মানুহবিলাক অসহ্য হৈ একদম। কোৱা ধৰণৰ বন্ধুসকল ইমান ধুনীয়া কৰি পৰিৱেশ এটা কৰিছে ইয়াতে, আৰু মানুহবিলাক তাৰমানে একদম অসহ্য হৈছে চব। বন্ধুসকল ফাইনেলি আহি পালোঁ ইয়াৰ ভিতৰত আৰু মজা পৰিৱেশ সেইটো। ধুনীয়া পৰিৱেশ, মজা পৰিৱেশ। এনেকুৱা বস্তু আমাৰ অসমত আমি দেখা পালোঁ। কাৰ কাৰণে গম পাইছে ন, আমি মামাৰ কাৰণে দেখা পালোঁ।
শ্বহীদবোৰক য'ত থৈছে তাৰ ছাইডেদি সেনেকুৱা এটা ৰুম বনাই দিছে, মানে ৰাস্তা বনাই যায়, বহিব পাৰে মানুহবিলাকে আৰু বহুত প্ৰকাণ্ড মানে এৰিয়াটো, আৰু সেইকাৰণে এবাৰ যাই কিনে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাওক। ইমান ভাগ্য আমাৰ যে এনেকুৱা বস্তু এটা আমাৰ অসমত স্থাপন কৰিছে, যিবোৰ বস্তু আমি বাহিৰত দেখা পাওঁ আচলতে এনেকুৱা বস্তুবোৰ। আৰু আমি ইয়াৰ ভিতৰৰ পৰা বাহিৰৰ ভিউটো দেখা পাওঁ এনেকুৱা, কি সুন্দৰ পৰিৱেশ। ভিতৰতে গৈ কিনে মেইন গেট ঘূৰি আহিলোঁ, আৰু আহি সেই একে জেগাত পালোঁ, আৰু মানে বেলেগ ধৰণৰ ভাল লাগিছে। মই এতিয়া গৈ আছোঁ শ্বহীদবোৰক চাবৰ কাৰণে, আৰু ইমান বছৰে 860জন শ্বহীদৰ নামেই শুনি আছিলোঁ, আৰু তেওঁলোকক দেখা পোৱা নাছিলোঁ। হয়তো কিছুমানক দেখা পাইছোঁ, কিন্তু ভালকৈ দেখা পোৱা নাছিলোঁ, ফটো চটো কেতিয়াবা দেখা পাওঁ, কিন্তু আজি আমাৰ ভাগ্য বুলি ভাবোঁ, কাৰণ আমি আমাৰ অসমৰ মাটিতে তেওঁলোকক ধুনীয়াকৈ দেখা পাম। আৰু এই ভিডিঅ'টোত আপোনালোকক প্ৰত্যেকজন শ্বহীদকে দেখাব নোৱাৰিব বাৰু, কাৰণ 860জনক দেখাবলৈ হ'লে বহুত দীঘল ভিডিঅ' হৈ যাব। তো বন্ধুসকল, আৰম্ভ কৰিছোঁ। আপোনালোকে যিমানখিনি পাৰে চাই লওক, আৰু যদি আপোনালোকৰ ইচ্ছা আছে তেতিয়া আহক একবাৰ ইয়াত ভিজিট কৰক, বহুত ভাল লাগিব আপোনালোকৰ। আৰু আমি এতিয়া চাবৰ কাৰণে গৈ আছোঁ, আমাৰ অসমৰ কিমান মানুহ শ্বহীদ হৈছিলে, সকলোবোৰ চাবৰ কাৰণে গৈ আছোঁ আমি এতিয়া। কেনেকুৱা পালে চাই কিনে কেনেকুৱা পালে ভাল লাগিছে বহুত মানে আমি নজনা কথা কিছুমান আমি গম পালোঁ এইটো চাই কিনে নিশ্চয় 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 আৰু আপোনাৰ আমি জানিব পৰা নাছিলোঁ কিমান মানুহ চৰাই দিছিলে মনত নাই তথাপিতো কিমান চৰাই দিছে আমাৰ মনত ৰখা সম্ভৱ সম্ভৱ নহয়
যি নহওক ভাল লাগিছে মামাই এটা ভাল কাম কৰিছে বহুত ভাল কাম অসমৰ কৰিছে কাৰণে। মামাই নিশ্চয় কি কয়? বহুত ভাল কাম কৰিছে মামাই নহ'লে এইটো কাম কৰিব নোৱাৰিলে নোৱাৰে আৰু তো বন্ধুসকল যদি আমাৰ হেমন্ত মামাই যদি এইটো কাম নকৰিলে হয় তেতিয়াহ'লে আমাৰ বহুত অসমীয়া শ্বহীদৰ আমি নামে গম নাপালোঁ হয় আৰু প্ৰত্যেকজনৰে নাম এটা এটাকৈ কোৱা আৰু এখন এখনকৈ ফটো দেখুওৱা ইমান সম্ভৱ নহয় কাৰণ বহুত শ্বহীদ আছে ইয়াতে তথাপিও আপোনালোকক অলপ চলপ দি পাৰোঁ চব আমাৰ অসমীয়া নাম চব অসমীয়া চব কিমান আছে আৰু পৰেশ কৈবৰ্ত আৰু এইজন আমাৰ অসমৰে শ্বহীদ তেওঁৰ নম্বৰ আছে 860 তো 860টা শ্বহীদৰ আমি ভালকৈ 50টাও নাম নাজানো তো এইটো আমাৰ অসমৰ কাৰণে বিৰাট গৌৰৱৰ কাম যে আমাক জানিব দিছে আমাৰ অসমৰ কিমানজন মানুহ শ্বহীদ হৈছিলে চব জানিব দিছে আমাৰ হেমন্ত আমাৰ কাৰণে এইখিনি হৈছে আৰু আপোনালোকে আৰু বহুত কিবা কিবি কৰিব মামাই বহুত ভাল লাগিল চাই কিনে বাপৰে বাপ এটা গম পালে আজি না কিছুমান দেখিলে বোলে নজনা বস্তু কেনেকুৱা পালে চাই কিনে ভালে লাগিছে তো 860টা আছিলে তাৰে নাম কিমানজনক জানে আপুনি মনতে নাথাকিলে নাথাকে না কি হ'ব এইটো নজনা কথা এটা বোলো গম পালে ইমানজন মানুহ যে শ্বহীদ হৈছিলে আমি নামেই শুনি আছিলোঁ কিন্তু আজি আপোনালোকে দেখা পালে কি ক'ব তাৰ বিষয়ে কি ক'ব আপুনি আপোনালোকে দিয়াৰ কাৰণে ভালে লাগিছে ভাল লাগিলে এই শ্বহীদ হোৱাবিলাক আমি এতিয়া দেখা পাইছোঁ আমিতো নামেই নাজানো ইমানজনৰ নাম নাজানো তো মামাৰ বাহিৰে আপোনাৰ বেলেগে নোৱাৰিলে কৰিব আৰু ন ভালে লাগিছে এতিয়া ইয়াৰ পৰা ওলাই বাহিৰত যাওঁ আৰু বাহিৰৰ ফটো আপোনালোকক দেখুৱাওঁ বন্ধুসকল আমি এইফালে চালোঁ যিমান শ্বহীদ আছিল সকলোবোৰ চালোঁ চব কি মজা ড্ৰোন শ্বট মাৰিলে কিন্তু ধুনীয়া হ'লে কিন্তু মোৰ ড্ৰোন নাই ড্ৰোন এখন ল'ব লাগিব আৰু এতিয়া আমি গৈ আছোঁ ফুডকাৰ্ট মানে কিবা ৰেষ্টুৰেণ্ট আছে এইফালে ওপৰত তাকে গৈ আছোঁ চাওঁ কেনেকুৱা ওপৰত ৰেষ্টুৰেণ্ট নাই ৰেষ্টুৰেণ্ট আছে তলত সেইখন ৰেষ্টুৰেণ্ট চাহ তাহ আজিলৈকে চব পাব ইয়াতে ইয়াতে তাৰ ওপৰত কিবা আছে পাৰ্ক চাগ আছে নেকি ইয়াতে চাওঁ ৰ'ব এখন পাৰ্ক ওপৰত সেইখন এখন পাৰ্ক ওপৰত আৰু তলত যদি মানুহবিলাকৰ বৰিং লাগে ওপৰত আহি কিনে অলপমান ৰেষ্ট ল'ব পাৰিব ধুনীয়া লাগিছিলে তাৰে মাজে তো বন্ধুসকল বহুত ভাল লাগিল ইয়াত আহি কিনে আৰু মানে তলত যদি মানুহৰ বৰিং লাগি যায় তেতিয়া ওপৰত ইয়াত আহি কিনে এখন পাৰ্ক আছে আৰু এই পাৰ্কখনত আহি কিনে মানুহবিলাকে অলপমান ৰেষ্ট ল'ব পাৰিব বহিব পাৰিব ধুনীয়া কৰি বহা জেগা আছে ধুনীয়া বহা জেগা আছে আৰু ধুনীয়াকৈ দেখা পাৰিব ধুনীয়া ফটো উঠিব পাৰি এইবিলাক চব বহা জেগা আছে মানুহবিলাক বহি আছে
আমাৰ মানে মানুহবিলাকক যিমান ভালকৈ বস্তু এটা বনাই দিয়ক সুবিধা কৰি দিয়ক কিন্তু লেপটপ এইটো কেতিয়াও নেৰে দেখিছে আপোনালোকে সেই লৈ কিনে তাতে থৈ কিনে গুচি গৈছে ডাষ্টবিন আছে ডাষ্টবিনত পেলাই দিব লাগে মানে কি ক'ব তোমালোকৰ বহুত ভাল লাগিল চাই কিনে আৰু মানে এনেকুৱা এটা নভবা মানে কাম এটা আমাৰ মামাই কৰি দিলে তো বহুত বহুত ধন্যবাদ আমাৰ মামাক তো তেওঁৰ কাৰণে আমি এনেকুৱা এটা নেদেখা বস্তু আৰু নজনা কথা জানিব পাৰিলোঁ মানে আমি শুনিছিলোঁ কিন্তু আমি তেওঁলোকৰ ফটো আৰু এনেকুৱা মূৰ্তি দেখা পোৱা নাছিলোঁ সেইকাৰণে বহুত সৰু সৰু ল'ৰাই নজনা কথা এটা জানিব পাৰিব সেইকাৰণে বহুত বহুত ধন্যবাদ আৰু যদি আপোনালোকে চাব আহে তেতিয়া আহক আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব দিয়া বাই বাই